আপোনাৰ ভাওদলৰ কেনেকুৱা লাগিছে? বেয়া নালাগে, ভালেই। আজি পজিশ্যনত ন? পজিশ্যনত। ক'ত ক'ত যাব? এই আমাৰ এই দক্ষিণৰ সমাধিজন দিব খাব না? থেংক ইউ। শ্ৰীকৃষ্ণ ভাওলৈ তোমাৰ কেনেকুৱা লাগিছে? ভালে লাগিছে। ভাল লাগিছে। পজিশ্যন কৰি দিবা আজি। থেংক ইউ। ক'ৰ পৰা আহিছা তোমালোকে? আমার কেবলের দায়িত্ব পুরা ক'ৰ পৰা আহিছা? আমার দায়িত্ব স্থানের উপস্থিত হয়ে ক'ৰ পৰা আহিছে? আমি পছন্দ কৰিব যাইছোঁ। ঘূৰিম আৰু আমাৰ প্ৰণৱ ডাঙৰীয়া এসময়ত বিধায়ক আছিল, এতিয়া আৰু নাই আৰু তেখেতকে মাতিছে নিমন্ত্ৰণটো আৰু তেখেতৰ দ্বাৰাই প্ৰথম উদ্বোধনীত কৰিছে। আমাৰ প্ৰণৱ ডাঙৰীয়া তেখেতে ফাৰ্ষ্ট উদ্বোধনীত কৰি দিলে যাত্ৰাৰ প্ৰচেছনৰ। ভাল লাগিল দৃশ্যবোৰ, তেখেত যেন ভালে থাকে। টিকাৰ দিব আহিছা, কেনেকুৱা লাগিছে পজিশ্যন কৰি? ভাল লাগিছে। ভাল লাগিছে পজিশ্যন কৰি? মজা। এয়া দুৰ্গামা ভাও লৈছে, সৰুটোৱে আমাৰ গাঁৱৰ বিউটিফুল হৈছে। গণেশৰ কিয় পৰীৰ ভাও লৈছে। লক্ষীমাৰ ভাও লৈছে, বৰ সুন্দৰ হৈছে দৃশ্যটো। আৰু সৰস্বতী মাই ভাও লৈছে, বৰ সুন্দৰ হৈছে। এইটো হনুমান। কেনেকুৱা লাগিছে তোমাৰ হনুমান হৈ? কৈ দিয়া। ভাল লাগিছে। ভাল লাগিছে, থেংক ইউ। মহাত্মা গান্ধী আৰু ভূপেন হাজৰিকাৰ ভাও লৈছে, স্মৃতিটো বজাই ৰাখিছে, বৰ সুন্দৰ হৈছে। সকলে একোটা দৃশ্য উপলব্ধ কৰি ৰাখিছে। চবেই ভাও লৈছে, দুৰ্গামা যাত্ৰা আৰম্ভ হৈ গ'ল। কি ক'ম আৰু, ক'ব ভাষা নাই আৰু। এইটো নাৰত মজা ভাও হৈছে। মজা আছে। এটা ফটো উঠাই লোৱা। ভিডিঅ' কৰা গৈছে। লক্ষীটো ভাল হৈছে। এইটো ভাল হৈছে একদম, চলটো বিৰাট সুন্দৰ। মিলছে। এই দুৰ্গা আৰু এই মিলছে। অলপমান বেলেগ বেলেগটো লাগিবই দিছোঁ।
গণেশ ক'ত মানুহ আজিকালি চেৰি নৰা না হয় দুটা আৰু হালাই নাই পূৰা একদম প্ৰচেছটো মানে প্ৰচেছ আছে খবৰ দেখা নাই আৰু মা দিয়াৰ ভূপেন হাজৰিকা বৃন্দাবনৰ মাজত শ্ৰীকৃষ্ণ আৰু বলোৰাম বঢ়িয়া মজা হৈছে বিউটিফুল আমাৰ খেতিয়কসকলক আহি যাব ভিডিঅ'ত আহি যাব ভিডিঅ' একদম মামি আইতা রে মামি আইতা কষ্ট থাকিলে মানুহ থাকিব থাকিলে ল'ৰা থাকিলে ছোৱালী থাকিব ছোৱালী থাকিলে ল'ৰা থাকিব এই মৰমৰ ছোৱালী এটা পথক লাগছি হয় গণেশ তো মার খেয়ে গেল না মুখখান দেখা না পাই আর গণেশ তো খাই দিন না আলু লাগে করো গণেশ তো মুখখান হেরি হেরি গণেশ তো মুখখান কাটো গণেশ তো একবার মুখখান হেরি মুখখান হেৰি মস্ত গৰম গণেশ জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি ধৰ্মীয় সমাজতা গৈ আছে সমূহ ভক্তপাল ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ লগতে এটি ঘোষণা ৰাখিছোঁ আজি মহা আমাৰ ৰাইজৰ নাম হয় বহুত সুন্দৰ মানে নাম গায় আপোনালোকে যদি ৰাইজক বহুত ভাল লাগে আমাৰ ৰাইজৰ নাম ধৰা এই চাওক ৰাইজৰ নাম ধৰা আমাৰ গান বনাই লওক